নমস্কাৰ। বহুত লোকে মোক কয় কেনেকৈ পঢ়িব লাগে বা কি পঢ়িব লাগে। চ' বুক লিষ্টৰ কথা সোধে, কিন্তু মোৰ বুক লিষ্টটো তেনেকৈ নাই। মই গুগলৰ পৰাই পঢ়িছিলোঁ। গুগলৰ পৰা কেনেকৈ পঢ়িব পাৰি মই তাকে আপোনালোকক শ্ব' কৰাম। আপোনালোকে চাব, মই ইয়াত গুগলটো খুলিলোঁ। গুগলটো খোলাৰ পিছত যদি মই ভাবোঁ যে শংকৰদেৱৰ বিষয়ে, মই শংকৰদেৱটো এইটো টাইপত আহিছে, যদি মই শংকৰদেৱ বুলি মাধৱদেৱ লিখি দিওঁ, শংকৰদেৱটো মই আপোনালোকক টাইপত আহিছে, এইটো কাৰণে মই মাধৱদেৱ দেখুৱাই দিওঁ। মাধৱদেৱৰ বিষয়ে চমু বিজ্ঞান। ইয়াত আপোনালোকৰ যেনেকৈ যিকোনো আপুনি যদি পঢ়িব বিচাৰে, অসমীয়াত যদি পঢ়িব বিচাৰে অসমীয়াতে টাইপ কৰিব, তাতে ভালকৈ ডিটেইলকৈ আছে, আপোনালোকে চাই ল'ব পাৰে। যদি ইংলিছকৈ আছে, ইংলিছকৈ যদি বিচাৰে আপুনি ইংলিছকৈ পঢ়িব পাৰে। আৰু যদি কোনোবাই যদি অসমীয়াত বিচাৰে অসমীয়াত পঢ়িব, ইয়াত উইকিপিডিয়া বুলি লিখা আছে, উইকিপিডিয়াত আপোনালোকে ক্লিক কৰিব। এই ক্লিক কৰাৰ লগে লগে আপোনালোকে যিটো মাধৱদেৱৰ বিষয়ে আপোনালোকে নিশ্চয় ইয়াৰ পৰা পঢ়ি গৈ ইয়াৰ পৰা গোটেইটো পঢ়িব পাৰে। ইয়াৰ পূৰ্বজন্ম আৰু মণিকাঞ্চন সংযোগ, যিহেতু মাধৱদেৱ আৰু শংকৰদেৱৰ মাজত মিলন হৈছিল। মাধৱদেৱৰ সাহিত্য চৰ্চাবোৰ আছিল ইয়াত। কি আছিল, ঝুমুৰ আছিলে, সেইবোৰ আছিল, আৰু সাহিত্যমূলক ৰচনা আছিল। এইবোৰ ৰাজযোগ্য কাব্য, আদিকাণ্ড, ৰামায়ণ, তথ্যমূলকবোৰ হৈছে নাটক আৰু অন্যান্য ৰচনা। এনেকৈ আপোনালোকে চাই ল'ব পাৰে। চাই কিনে আপোনালোকে নোট বনাব পাৰে। মই নোটটো আপোনালোকক দেখাই গৈ আছোঁ আপোনালোকক, কিন্তু আপোনালোকে এটা ভালকৈ মনত ৰাখিব যে এনেধৰণৰ বিতংকৈ তথ্য আপুনি এটা কিতাপত নাপাব পাৰে। চ' সেইটো ইয়াতে বহুত ভালকৈ আপোনালোকক সজাই থোৱা আছে। আপোনালোকে জাষ্ট ইয়াৰ পৰা আপোনালোকে অৰ্গেনাইজলি আপোনালোকে কালেক্ট কৰি আপোনালোকে পঢ়িলে ভাল ফলাফল পাব। আপোনালোকক কিতাপ কিনাৰ কোনো প্ৰয়োজন নাই। কিতাপ নিকিনাকৈ আপোনালোকে ভালকৈ ইয়াৰ পৰাই বহুত উপকৃত হ'ব পাৰে। মই আপোনালোকক নোটটো দেখুৱাইছোঁ, চাব পাৰে আপোনালোকে। মোৰ নোটটো চাব পাৰে। এই মাধৱদেৱৰ নোটটো মই এনেকৈ বনাইছিলোঁ, গুগলৰ পৰা চাই মেলি আপোনালোকেও বনাব পাৰে। যিকোনো এক্সামতে আপোনালোকে সেই নোটটো চাই কিনে আকৌ এক্সামটো প্ৰিপাৰেশ্যন কৰিব পাৰি, আৰু কোনো কিতাপৰ প্ৰয়োজন নাই। ইয়াত বহুত ভালকৈ আপোনালোকে গুগলৰ পৰা চাই মেলি নোটটো আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰি। চ' মই এই নোটটো দেখুৱালোঁ আপোনালোকক। ইয়াতে আপোনালোকে চাব পাৰে ভালকৈ, ইয়াত স্পষ্টকৈ সৰু সৰুকৈ ভাগবোৰ মানে কিবা কৰা আছে, ড্ৰ কৰা আছে, আৰু ইয়াত ভালকৈ স্পষ্টকৈ আপোনালোকে কম সময়তে চাব পাৰি প্ৰিপাৰেশ্যনৰ কাৰণে। এক্সামত এনেই কম সময় থাকে, আৰু সেইবোৰ ৰিভাইজ কৰিবৰ কাৰণে বহুত কম সময় লাগিব। আশা কৰিছোঁ আপোনালোকে কথাটো ভাল পাইছে। যিটো ভিডিঅ' মই দিছোঁ ভাল পাইছে। যিসকলে কিতাপ কিনিব পৰা নাই সেইসকলে গুগলৰ পৰাই চাই মেলি নোট বনাব পাৰে। আৰু আগন্তত সেনেকৈ যদি ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰিব, নিশ্চয় মই আপোনালোকক হেল্প কৰিবৰ কাৰণে ৰেডি আছোঁ। ধন্যবাদ।